নমস্কাৰ সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল মোৰ নাম শ্ৰীমতী জুৰি গগৈ মই মিচিং জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকল আমি আগৰ পাঠত মৌলিক অধিকাৰ কি আৰু মৌলিক অধিকাৰ কেই প্ৰকাৰৰ এই বিষয়ে আলোচনা কৰিছিলোঁ আজি আমি মৌলিক অধিকাৰৰ প্ৰকাৰসমূহৰ বিষয়ে আলোচনা কৰিম তোমালোকে সকলোৱে নিজৰ নিজৰ পাঠ্যপুথি আৰু তোমালোকৰ টুকা বহি উলিয়াই থোৱা বৰ্তমান আমাৰ সংবিধানৰ তৃতীয় অধ্যায়ত 14 নং অনুচ্ছেদৰ পৰা 35 নং অনুচ্ছেদলৈ 6 প্ৰকাৰৰ মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা আছে এই মৌলিক অধিকাৰসমূহনো কি আজি এই বিষয়ে আলোচনা কৰিম প্ৰথমতে হৈছে সমতাৰ অধিকাৰ স্বাধীনতাৰ অধিকাৰ শোষণৰ বিৰুদ্ধে অধিকাৰ শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ এতিয়া আমি প্ৰথমে আলোচনা কৰিম সমতাৰ অধিকাৰ সমতা মানে হৈছে সমান ভাৰতবাসীৰ মাজত সকলো প্ৰকাৰৰ অৰ্থনৈতিক সামাজিক ৰাজনৈতিক আদি অসমতা দূৰ কৰি নাগৰিকসকলক সমান মৰ্যাদা প্ৰদান কৰা সমতাৰ অধিকাৰৰ পিছতে আমি স্বাধীনতাৰ অধিকাৰ পাইছোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ পাঠ্যপুথিৰ কেইখনমান ছবি সুন্দৰ ছবি দিয়া আছে মন কৰাচোন এতে স্বাধীনতা হৈছে এখন গণতান্ত্ৰিক স্বাধীন আৰু গণতান্ত্ৰিক দেশৰ জনসাধাৰণৰ যি অভাৱ অভিযোগ আৰু দৈনন্দিন জীৱনৰ সমস্যাসমূহ সমাধান কৰিবৰ বাবে আমাৰ এখন চৰকাৰ আছে আৰু সংবিধানে 19 নং অনুচ্ছেদৰ পৰা 22 নং অনুচ্ছেদলৈ ভাৰতবৰ্ষৰ নাগৰিকসকলৰ কাৰণে এই অধিকাৰ অৰ্থাৎ স্বাধীনতাৰ অধিকাৰ প্ৰদান কৰিছে ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে সপ্তম শ্ৰেণী সমাজ বিজ্ঞানৰ প্ৰচাৰ মাধ্যম আৰু গণমাধ্যম পাঠটিত সংবাদপত্ৰ ৰেডিঅ' টিভি ইণ্টাৰনেট আদিৰ জৰিয়তে কেনেদৰে আমি মনৰ ভাৱ প্ৰকাশ কৰি স্বাধীনতা লাভ কৰিছোঁ সেই বিষয়ে পাই আহিছোঁ এতিয়া ইয়াতে তলত কেইখনমান ছবি দিছে চোৱাচোন প্ৰথম ছবিখনত দিছে মহিলা সুৰক্ষা দিয়ক আৰু দ্বিতীয় ছবিখনত দিছে মূল্যবৃদ্ধি ৰোধ কৰক আৰু তৃতীয় ছবিখনত দিছে দুৰ্নীতি নিৰ্মূল কৰক অৰ্থাৎ ইয়াত স্বাধীনতা অধিকাৰ অৰ্থাৎ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰোঁ আমি আমাৰ মতামত প্ৰকাশ কৰিব পাৰোঁ আৰু ইয়াত আমি কি কৰিব পাৰোঁ সমানভাৱে সকলোৱে শিক্ষা লাভ কৰিব পাৰোঁ এতিয়া চোৱা স্বাধীনতা অধিকাৰৰ এটা উল্লেখযোগ্য দিশ হৈছে যে কোনো ব্যক্তিয়ে অপৰাধ প্ৰমাণ নোহোৱা পৰ্যন্ত আৰক্ষীয়ে তেওঁক শাস্তি বিহিব নোৱাৰে আৰু কোনো ব্যক্তি কাৰণ নোহোৱাকৈ 24 ঘণ্টাতকৈ অধিক সময় আৰক্ষীয়ে আটক কৰি ৰাখিলে ব্যক্তিজনে আৰক্ষীৰ বিৰুদ্ধে আইনৰ সহায় ল'ব পাৰিব আন এটা স্বাধীনতা অধিকাৰৰ অন্তৰ্গত উল্লেখযোগ্য দিশ হৈছে যে শিশু শিক্ষাৰ অধিকাৰ ইতিমধ্যে আমাৰ সংবিধানৰ 21 নং অনুচ্ছেদৰ মতে 6 পৰা 14 বছৰ বয়সলৈকে সকলো শিশুকে বিনামূলীয়া শিক্ষাৰ অধিকাৰ প্ৰদান কৰিছে সম্প্ৰতি শিক্ষাৰ অধিকাৰ আইন 2009 অনুসৰি চৰকাৰী অনুদানেৰে প্ৰতিষ্ঠা কৰা শিক্ষানুষ্ঠানসমূহত জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো শিক্ষা গ্ৰহণ কৰিবলৈ বাধ্য হ'ব শিশুৰ এই শিক্ষা গ্ৰহণত কোনেও বাধা প্ৰদান কৰিব নোৱাৰিব আমি ওপৰৰ পাঠত এটা কাহিনী পাই আহিছিলোঁ দৃশ্যপট প্ৰথমতে পৰিন্দা যে শিক্ষা গ্ৰহণ কৰাৰ অধিকাৰ আছে এই বিষয়ে আমি সেই কাহিনীটোৰ পৰা জানিব পাৰিলোঁ 3 নম্বৰতে আছে শোষণৰ বিৰুদ্ধে অধিকাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে বাৰু কেতিয়াবা হোটেল ধাবা দোকান ইটা ভাটা চাহ বাগিচা কাৰখানা আদিত শিশুসকলে কাম কৰা মন কৰিছানে মালিকসকলে শিশুসকলক কামত নিয়োগ কৰাৰ কাৰণ হ'ল অতি কম মজুৰিতে তেওঁলোকে দিনে ৰাতিয়ে কাম কৰিব দিয়ে আৰু কোনো ক্ষেত্ৰত মালিকে শিশুসকলক বিপদজনক বা অনিষ্টকাৰী কাম কৰিবলৈও বাধ্য কৰায় কিন্তু আমাৰ সংবিধানৰ 23 আৰু 24 নং অনুচ্ছেদে ধাৰ্য কৰা শোষণৰ বিৰুদ্ধে অধিকাৰত কোৱা হৈছে যে শ্ৰমিকৰ পৰা বিনা মজুৰিয়ে শ্ৰম আদায় কৰা জোৰ জুলুমকৈ
পৰিশ্ৰম কৰিবলৈ বাধ্য কৰোৱা, অন্যায় আৰু অবৈধ কাম-কাজৰ বাবে শিশুক নিয়োগ কৰা আদি আইন বিৰোধী নিষিদ্ধ কাৰ্য অৰ্থাৎ শিশু শ্ৰমিক নিষিদ্ধকৰণ, উপযুক্ত কামৰ বাবে উপযুক্ত মজুৰি আৰু মহিলাসকলৰ নিৰাপত্তা আদি এই শোষণৰ বিৰুদ্ধে অধিকাৰে প্ৰদান কৰিছে। এতিয়া তোমালোকৰ পাঠ্যপুথিত কেইখনমান শিশু শ্ৰমিক নিষিদ্ধ আইন 2006 চনৰ পৰা বলবৎ কৰা হয়। তথাপিও শিশুসকলে যে কেনেধৰণে শ্ৰমিক হিচাপে কল কাৰখানা আদিত নিয়োগ হৈ থকা দেখোঁ আমি তাৰে দুখনমান ছবি তোমালোকে মন কৰাচোন। প্ৰথম দৃশ্যটো দিছে এটি সৰু শিশুৱে এখন দোকান গেৰেজত কাম কৰিছে। দ্বিতীয় দৃশ্যটোত কণ শিশুকেইটিয়ে ইটা ভাটাত কাম কৰিছে। তেনেধৰণে আমি শিশুসকলক কাম কৰা দেখিছোঁ। কিন্তু এই শোষণৰ বিৰুদ্ধে যি অধিকাৰ আমাৰ সংবিধানৰ 23 আৰু 14 নং অনুচ্ছেদ এই শিশুসকলক এই শিশুসকলক শ্ৰমিক নিয়োগ কৰাত নিষিদ্ধকৰণ কৰিছে। এই শিশু শ্ৰমিকসকল নিজৰ অধিকাৰ সাব্যস্ত কৰি এখন শোষণমুক্ত সমাজ গঢ়িবলৈ দেশৰ আমি প্ৰত্যেকজন নাগৰিকে সচেতন হ'ব লাগিব। অন্যথা দেশৰ ভৱিষ্যত অন্ধকাৰ হোৱাৰ আকাংক্ষা বাঢ়ি যাব। 4 নম্বৰ অধিকাৰটো হৈছে শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ। আমাৰ সংবিধানৰ 29 নং আৰু 30 নং অনুচ্ছেদত এই সংবিধানৰ শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ প্ৰদান কৰিছে। অৰ্থাৎ প্ৰয়োজন অনুসৰি শিক্ষানুষ্ঠান স্থাপন আৰু নিজৰ ভাষা সংস্কৃতি চৰ্চা প্ৰচাৰ আৰু ৰক্ষা কৰা এই অধিকাৰৰ মূল লক্ষ্য। ভাৰতবৰ্ষ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু শ্ৰেণীৰ লোকে প্ৰয়োজন অনুসৰি শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিব পাৰে আৰু এই অনুষ্ঠানসমূহলৈ ভাষা নাইবা ধৰ্ম বৈষম্য নাৰাখি চৰকাৰে অনুদান প্ৰদান কৰে। চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠা কৰা এনে অনুষ্ঠানত জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তিৰ সুবিধা আছে। উদাহৰণস্বৰূপে আমাৰ বিদ্যালয়সমূহত তোমালোকে সকলোৱে দেখিছা বিভিন্ন ধৰণৰ জাতি, জনগোষ্ঠী, ভাষিক ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিব পাৰে আৰু যিকোনো আমাৰ ৰাজহুৱা অনুষ্ঠানতো সকলোৱে জাতি বৰ্ণ নিৰ্বিশেষে উচ্চ নীচ সকলোৱে অংশগ্ৰহণ কৰিব পাৰে। আমাৰ দেশত বিভিন্ন ধৰ্মাৱলম্বী, ভাষা-ভাষী আৰু সংস্কৃতিৰ মানুহ বাস কৰে। তেওঁলোকে নিজৰ ভাষা, লিপি আৰু সংস্কৃতি সুৰক্ষাৰ অধিকাৰ আছে। ইতিমধ্যে মৌলিক অধিকাৰ পাঠটোত অধিকাৰ কাক বোলে, মৌলিক অধিকাৰ কাক বোলে, মৌলিক অধিকাৰ কেই প্ৰকাৰৰ এই বিষয়ে আলোচনা কৰিলোঁ। মই আশা কৰিছোঁ তোমালোকে নিশ্চয় মৌলিক অধিকাৰ বিষয়ে জানিব পাৰিলা। আজি আমি পাঠটো সামৰিছোঁ। তাৰ আগতে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে তোমালোকৰ নিজৰ টোকা বহী উলিয়াই লোৱা। মই দুটিমান গৃহকৰ্ম তোমালোকক দিছোঁ, তোমালোকে নিজৰ টোকা বহীত লিখি লোৱা। শ্ৰমিক নিষিদ্ধ আইন কেতিয়া বলবৎ কৰা হয়? তো 1 নম্বৰ। 2 নম্বৰ হৈছে কোন চনত সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ পৰা বিলুপ্ত হৈছে? 3 নম্বৰ হৈছে সংবিধানৰ আত্মা বা প্ৰাণকেন্দ্ৰ বুলি কাক কোৱা হয়? পাঠৰ ধন্যবাদ।